হেল্ল' এভৰিৱান, পোনপ্ৰথমে ষ্টে হেপী উইথ নীলাক্ষীলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে পাৰ্ট 1ত গোটেই গুৱাহাটীটো হাফলং ট্ৰেইন জাৰ্ণিটো দেখিলেই, গতিকে এইটো ভিডিঅ'ত মই বাকী থকা অংশখিনিহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেইদিনা ৰাতিপুৱা 8 মান বজাত আমি হোটেল আহি পালোহি আৰু হোটেলখন চাওকচোন কিমান ধুনীয়া আছিলে। Vlogger in the house. Dunia full. Yeah, আহক আমি সকলোৱে উপভোগ কৰোঁ আৰু অনুভৱ কৰোঁ। কি অনুভৱ? কি ধুনীয়া ফুল। ইমান ধুনীয়া ভিউ। কি গোন্ধ ফুলৰ। আৰু এয়া আমি ফ্ৰেছ হৈ হাফলং ফুৰিবলৈ ওলাই আহিলোঁ। অনুভৱ বহুত ভাল, কিন্তু এনেকে পাণ জাপা দি আমাক লৈ আহিছে, সেইটো কাৰণে অলপমান ৰখিত। কিন্তু ডিছএডভান্টেজটো হৈছে যে সেইকাৰণে আমাক পিছফালে খুৱাই দিছে। একো নাই অনুভৱ খুবেই ভাল। এতিয়া আমি ক'ত যাম? এতিয়া আমি য'ত লৈ যাই আছে নাজানো আৰু ক'ত লৈ যাই আছে। আমি ফাৰ্ষ্টতে কিবা খাব যাম, কিবা খাই কিনে হাফলং তাৰপিছত ঘূৰিম আৰু য'ত ত'ত ঘূৰিম। ভালকে কথা পাতিম তাৰপিছত। नजरा ही नजरा। Oh my god. কি সিহঁতে ভিউ ৰখি কিনে সিহঁতক অলপ দেখালা। বহুত ধুনীয়া জাগা আছে, কিন্তু মই উঠাব পৰা নাই। একদম এইটো ভিউটো একোৱে নহয়। क्या बोले जा रहे हैं और घूमने के लिए ना, तो अच्छा लगेगा। आशा है आशा है आशा है खिले दिल की उम्मीदें हंसे दिल की। কি আছিল? আৰু তাৰপিছত আমি সকলোৱে হাফলঙতে থকা ইথনিক ভিলেজ চাবলৈকে ৰ'লোঁ। চৰাইৰ মাত আৰু এই প্লেচটোত বিশেষকৈ আমি ডিমা হাছাওৰ ট্ৰাইবেলসকলৰ কালচাৰছ, ট্ৰেডিশ্যনছ এণ্ড তেওঁলোকৰ লাইফষ্টাইলসমূহ এইদৰে দেখিবলৈ পালোঁ। আৰু এইবোৰ হৈছে একোটা কটেজ, যিবোৰত এনেদৰে নাম লিখা আছিলে। এইবোৰ মানুহৰ আছিল ন? কাৰ্বি কটেজ, দ্ৰাংখলি কটেজ নে কিবা। এনেদৰে সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ এটাৰ মাজত আমি প্ৰায় এঘণ্টামান থাকিলোঁ। Now we are moving towards Maibang, the Dimasa, once the capital of Dimasa. এনেদৰে আমি ঠিকছে মস্তি কৰি গোটেই দিনটো কটালোঁ। আৰু এয়া ছাৰৰ ডিমাণ্ড অনুযায়ী ছাৰৰ ফেভৰেট গানটো বাজি উঠিল।
ঘরে যাওয়া এটা পাঁচ খাবার এনেদৰে আমি মাইবং আহি পালোঁ আৰু এইটো হৈছে মাইবঙৰ এটা ভিউ পইণ্ট। তাৰপিছত আমি মাইবঙত থকা ৰণচণ্ডী টেম্পলটো চাবলৈ গ'লোঁ আৰু টেম্পলটোৰ বিষয়ে সবিশেষ আপোনালোকক আমাৰ ছাৰে জনাব। টেম্পলটোৰ বিষয়ে কওক, মানে আমি যোনটো মন্দিৰ আহিছোঁ এইটোৰ বিষয়ে কওক। এইটো ৰণচণ্ডী মন্দিৰ বুলি কয়। এইটো ইয়াৰ তোমাৰ 17th চেঞ্চুৰীত এইটো মন্দিৰ হোৱা বুলি কোৱা হৈছে। আৰু তোমাৰ এই ৰণচণ্ডী মন্দিৰটো যিটো কছাৰী ৰাজ্য আছিল, কছাৰী কিংডমৰ দিনত হোৱা বুলি কৈছে। আৰু ৰণচণ্ডী মন্দিৰ কছাৰী কিংডম তেওঁলোকে গৌৰী যিটো দৈতী আছে, গৌৰী যিটো ভক্তি তেওঁলোকক পূজা কৰে, সেই পূজাৰ ভেচিটো লগা হৈছে। আৰু তুমি যিটো মন্দিৰটোৰ মন্দিৰটোৰ যিটো ৰূপ আছে, ৰূপখন তোমাৰ মানে ওপৰৰ যিটো কাৰ্ভিলিনাৰ বুলি কওঁ আমি, সেইটো তোমাৰ সেই বেংগলৰ যিবোৰ ঘৰ সেই আৰ্হিত বনোৱা হৈছে। মন্দিৰটোৰ 4খন দৰ্জা আছে, আমি এখন দেখিছোঁ এতিয়া পিছপিনে আছে, আৰু মোটামুটি এটা শক্তি মন্দিৰ হিচাপে। থেংক ইউ ছাৰ। আৰু তাৰপিছত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈকে ধুনীয়া ঠাইডোখৰলৈকে গ'লোঁ। খাই বৈ আমি আকৌ ৰাওনা হ'লোঁ। আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে জাতিংগা। জাতিংগা পুৰা জোচ আৰু আমাৰ ৰাতি হোৱাৰ পিছতো জাতিংগা চাব আহিছোঁ আমি, একো দেখা নাই সদায়। পুৰা ধুনীয়া বতাহ দি আছে ইয়াতে, ঠাণ্ডা ঠাণ্ডা লাগি গৈছে আৰু। बहुत अगर आप लक है तो ही आप देख पाते हैं, काफी मजेदार है। सर हाँ बोले, इस जगह के बारे में कुछ बताइए। ये जगह फेमस হয়, এই প্লেচটোক বাৰ্ড ছুইচাইড প্লেচ বুলি জনা যায়, কিয়নো প্ৰতি বছৰে অধিক পৰিমাণৰ চৰাইৰ এই অঞ্চলটোত মৃত্যু হোৱা দেখা যায়। ইমান ধুনীয়া চন্দ্ৰ বতাহ আৰু কি লাগে। আৰু ফাইনেলি বহুকেইটা জেগা ঘূৰাৰ পিছত আমি আমাৰ হোটেল পাই গ'লোঁ। ৰাতিও ঘূৰি আছে, দিনতো ঘূৰি আছে। ৰাতিপুৱা উঠি যাম দে আমি সেই ভিউ পইণ্টটো। ওচৰতে অকলে নাযাবি, চব একেলগে যাম। 7:30 4:30 ৰাতিপুৱা যিমান ৰাতিপুৱা আমি এতিয়া ডিনাৰ কৰিব যাম হাফলং বজাৰত, মেইন বজাৰত। কি ধুনীয়াকৈ দিছে। মই ভদৰ আমাক উঠোৱা আমাৰ মেইন মানুহ আহিছে হিৰোদা আৰু মই নীলিম কুমাৰ। এনেকৈ তলেদি এনেকৈ নমস্কাৰটো দিছোঁ আৰু ফটোটো দিছোঁ। জিন্দাবাদ দিয়া, জিন্দাবাদ। মোৰ চিম্বল হৈছে উৰা। উৰাত ভোট দিব? নহয় আমাৰ চিম্বল হৈছে হাফলং। মোৰ এইটো পিয়ৰ নিলাক্ষী। আমি এতিয়া কি কৰিম, অন্ন গ্ৰহণৰ বাবে গৈ আছো, আৰু আমি আশা কৰিম আমাৰ এই সময়বিলাক অনাগত দিনত সকলোৱে মনত ৰাখিব। আৰু এই হাফলঙৰ ৰাজপথত যেনেকৈ খোজ কাঢ়ি কাঢ়ি খাবলৈ যোৱা দিনবিলাক সকলোৱে ৰমন্থন কৰাৰ কাৰণে ভিডিঅ'টো জীৱনলৈ থাকিব বুলি আমি আশাবাদী। কি কয়?
আৰু ডিনাৰ কৰি আহি ৰাতি অলপ সময় আমি এনেদৰে কটালোঁ। আজিকালি এলজাইমাৰ হয় ন, পাহৰি যায়। ময়ো যদি পাহৰি যাওঁ মানে তেতিয়া হেৰি হ'ব, কি বুলি কয়, এলুমনাই মিট হ'ব, তেতিয়া আনি পেলাই মোক বহাই দিলে হ'ল। তেতিয়া মোৰ তেতিয়া মনত পৰি যাব পাৰে, এনেকুৱা এটা মনৰ ভাৱ দেই, এইটো মানে মোৰ ইম'চনেল হেৰি এটা কথা কৈছোঁ। ঠিক আছে, মই দুটামান এক্সপিৰিয়েঞ্চৰ কথা কওঁ। এভৰিৱান, চ' এতিয়া 7টামান বাজিছে। এতিয়া ফ্ৰেছ চেছ হৈ লওঁ, তাৰপিছত গা পা ধুই আমি আকৌ ওলাই যাম বেক টু গুৱাহাটী। গা পা ধুই আপোনালোকক মই মোৰ ৰুমটো দেখাই আছোঁ, আমি ক'ত আছোঁ। চ' এতিয়া গা পা ধুই আহি গ'লোঁ। এতিয়া অলপ তললৈ যাওঁ, তাতে কি ডিছকাশ্যন চলি আছে, কি চলি আছে চাই আহোঁ। এণ্ড দেন অলপ পিছত ৰেডি হ'ম, আমাৰ 11টাত ট্ৰেইন আছে। আহা চ' এইটো আমাৰ ৰুম। মই আপোনালোকক দেখুওৱা নাছিলোঁ, এতিয়া দেখালোঁ, মানে সেয়াই আৰু। আমি দিব আছোঁ ইয়াতে, কালি ৰাতি ঠিকছে শুইছোঁ 2 দিনৰ মূৰত। এয়া আমি ফুল লগাই ফটো উঠি আছিলোঁ, সেইটোৱে আৰু চিম্পল। এয়া আমাৰ বেগ চেগ আছে, এইটো বেড, টেবল, আৰু এইটো মই। বাই বাই, এতিয়া যাওঁ। বাই বাই, বাই বাই হাফলং, এৰো আৰু। আপুনি ব্লগ বনাই বাই বাই, বাই বাই। কিবাতো এৰা নাই, মনত পৰা নাথাকে, কিবা এৰা লাগি থাকে ন, এৰা লাগে। মোক ঘৰৰ পৰা আহিলেও লাগে, ঘৰৰ পৰা আহিলে ষ্টিল মানে ঘৰত পাম আৰু যাই কেনে, হ'লেও ইয়াতেতো হাফলঙে আৰু এনেদৰে বহুত ভাল লগা স্মৃতি বুকুত বান্ধি লৈ আমি গুৱাহাটীলৈ উভতিলোঁ। ভাল লাগিল, ভাল লাগিল। এতিয়া মোৰ দুখ লাগিছে, ইয়াত আৰু বিদায় অলপ সময় আৰু আমাৰ হাতত আছে এনজয়মেণ্টৰ কাৰণে। কাল কি সভা এইবিলাক আমাৰ বেগ, আৰু এইটো বেগৰ মালিক। মালিকৰ নিচিনাই তাত কিমান বেগ আছে, ল'ব পাৰে। মই 2টা লৈ আছোঁ, অলৰেডি ইয়াৰ পৰাই লৈছোঁ। বেগ লৈ মই সুফল পাইছোঁ। ত' আপোনালোকক ৰিকমেণ্ড কৰোঁ এই বেগ। কি কি কোম্পানীৰ বেগ আছে কৈ দিয়া। এইটো নাজানো, বেয়া হ'ব। মিনি কুপাৰ, আৰু এইটো চবতকৈ ইম্পৰ্টেণ্ট মোৰ লেপটপৰ। আৰু এয়া আমাৰ পলাছে ট্ৰেইন ৰখাইছে চাওক। গুৱাহাটী যাব নেকি? আহোঁতেও আমাৰ সেই নিৰবিচ্ছিন্ন কথাৰ আড্ডা চলি থাকিল। চবকে মোৰ ফালে চাই, ইয়াৰ ফালে চাই, আমাৰ কি হ'ল
শুভমে বিয়া পাতিলে হাফলঙত আৰু এটা পুত্ৰ সন্তানৰ দেউতা হৈছে কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে এই হাঁহিৰ গৰাকী চাওক এইটো হ'ব কি চাই এইটো এতিয়া মানে ট্ৰেইন চলি আছে বহুত ধুনীয়া বতাহ চলি আছে ইয়াতে ধুনীয়াকৈ গান শুনি আছোঁ আৰু চব আছে বহুত ধুনীয়া মানে বৰষুণো মাজে মাজে দি আছে গতিকে ইয়াত কি ধুনীয়া অনুভৱ আৰু কি হ'ব পাৰে নেচাৰ বতাহ চব সঁচাকৈ এইটো অনুভৱ বহুত ধুনীয়া য'ত ট্ৰেইন চলি থাকিব ধুনীয়া বতাহ বলি থাকিব আপোনাৰ ওচৰত ভাল লগা মানুহখিনি থাকিব আৰু তাতে যদি আপুনি এয়াৰফোন লৈ গান শুনি আছে তাতকৈ বেছি আৰু ধুনীয়া অনুভৱ একোৱেই হ'ব নোৱাৰে ধুনীয়া দেখিছে ন আৰু এনেকৈয়ে যাত্ৰাৰ অন্ত পৰিল আমাৰ হাফলঙৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰা এতিয়া আমাৰ ৰেলত সুন্দৰ এটি সময় সন্ধিয়া উপভোগ কৰি আছোঁ বাহিৰত এটোপাল দুটোপাল বৰষুণ আৰু অকণমান কুঁৱলীৰ আস্বাদনে আমাক আমন্ত্ৰণ কৰিছে সপোনৰ মহানগৰী গুৱাহাটী মহানগৰীলৈ আহক আমি গতি কৰোঁ অকোৱা পকোৱা পথেৰে শ্লিপাৰ কেটেগৰী এখন দুৰন্ত গতিত গৈ থকা কোচ ট্ৰেইনত আমি গৈ আছোঁ মোৰ সৈতে আছে প্ৰাৰ্থনা नीलाक्षी हमारा सासा और हमारा আৰু এনেদৰে ৰাতি 8:30 বজাত আমি গুৱাহাটী ষ্টেচন পাই গ'লোঁ এই 3 দিনত 3000মান স্মৃতি বুকুত বান্ধি লৈ আমি সকলোৱে ঘৰলৈ ৰাওনা হ'লোঁ আৰু সেই স্মৃতিখিনিৰে কিছু অংশ সাঁচি থওঁ বুলি ভিডিঅ'টি এনেদৰে আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে কিন্তু কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব বাই বাই